নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞান সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ মাজলৈ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আছোঁ, যিবিলাক প্ৰতিটো এক্সামত আহি থকা দেখা যায়। তো বলক আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। তো ভাৰতৰ মিছাইল মানৱ বুলি কাক জনা যায়? মিছাইল মেন অফ ইণ্ডিয়া বুলি। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব APJ আব্দুল কালাম। তো APJ আব্দুল কালামক আমি ভাৰতৰ মিছাইল মানৱ হিচাপে জানো। লৌহ মানৱ আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? তো আমি সকলোৱে জানো আইৰণ মেন অফ ইণ্ডিয়া বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। তো আপোনালোকে মনত ৰাখিব, প্ৰায় এক্সামত কেতিয়াবা আহে যে আইৰণ মেন অফ ইণ্ডিয়া বা লৌহ মানৱ। তো এইটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ বাপু বুলি মহাত্মা গান্ধীক কোৱা হয়। দি ফাদাৰ অফ ইণ্ডিয়ান নেশ্যন মহাত্মা গান্ধী। আৰু মহাত্মা গান্ধীৰ জন্মদিনটো জন্ম জয়ন্তী হিচাপে পালন কৰা হয়। তো এইটোও মনত ৰাখিব 2 অক্টোবৰ তাৰিখে। গান্ধী জয়ন্তী পালন কৰা হয় 2 অক্টোবৰ তাৰিখে। এইটো মনত ৰাখিব। ভাৰতৰ লোকমান্য বুলি আমি কাক কওঁ? আমি সকলোৱে জানো ভাৰতৰ লোকমান্য বুলি আমি বাল গংগাধৰ তিলকক কওঁ। তো মনত ৰাখিব এইটো। ভাৰতৰ দেশবন্ধু আমি কাক কওঁ? চিত্তৰঞ্জন দাস। তো চিত্তৰঞ্জন দাসক ভাৰতৰ দেশবন্ধু বুলি কোৱা হয়। এইটোও মনত ৰাখিব, এনেকুৱা কুৱেশ্যন আহি থাকে। ভাৰতৰ ফ্লাইং শিখ বুলি আমি কাক জানো বা আমি কাক কওঁ? তো ভাৰতৰ ফ্লাইং শিখ বুলি আমি মিলখা সিঙক কওঁ। হকীৰ যাদুঘৰ বুলি আমি কাক কওঁ? মেজৰ ধ্যানচান্দৰ জন্মদিনটো আমি নেশ্যনেল স্পৰ্ট ডে হিচাপে পালন কৰোঁ 29 আগষ্ট তাৰিখে। তো এইটোও মনত ৰাখিব, কেতিয়াবা আহে নেশ্যনেল স্পৰ্ট ডে। তো এইটো হ'ব 29 আগষ্ট। আৰু সেই দিনটো আমি মেজৰ ধ্যানচান্দৰ জন্মদিন হিচাপে নেশ্যনেল স্পৰ্ট ডে পালন কৰোঁ। তো ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়? ভাৰতৰ নাইটিংগেল বুলি সৰোজিনী নাইডুক কোৱা হয়। হাৰিয়ানাৰ হাৰিকেন বুলি কাক কোৱা হয়? হাৰিয়ানাৰ হাৰিকেন বুলি কপিল দেৱক কোৱা হয়। তো এইটোও মনত ৰাখিব। ভাৰতৰ নেতাজী বুলি কাক কোৱা হয়? সুভাষ চন্দ্ৰ বসুক ভাৰতৰ নেতাজী বুলি কোৱা হয়। আৰু সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো নেশ্যনেল ইউথ ডে হিচাপে আমি পালন কৰোঁ 12 জানুৱাৰী তাৰিখে। তো মনত ৰাখিব, এনেকুৱা কুৱেশ্যন আহে যে কেতিয়া আমি নেশ্যনেল ইউথ ডে পালন কৰোঁ, সেইটো হ'ব 12 জানুৱাৰী। 12 জানুৱাৰী নেশ্যনেল ইউথ ডে। সুভাষ চন্দ্ৰৰ জন্ম জয়ন্তী হিচাপে এইটো পালন কৰা হয়। দি লিটিল মাষ্টাৰ বুলি আমি কাক জানো? আমি সকলোৱে চিনি পাওঁ ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ। তো মনত ৰাখিব, লিটিল মাষ্টাৰ বুলি শচীন তেণ্ডুলকাৰক কোৱা হয়। ভাৰতৰ দি নেপোলিয়ন অফ ইণ্ডিয়ান বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্ত। তো এইটোও কেতিয়াবা কুৱেশ্যন আহে যে ভাৰতৰ নেপোলিয়ন বুলি আমি কাক কওঁ? ইয়াৰ উত্তৰ হ'ব সমুদ্ৰগুপ্ত। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। তো গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ভাৰতৰ কাক জানো আমি? দাদাভাই নৌৰোজী। তো দাদাভাই নৌৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি জনা যায়। তো বন্ধুসকল, ভিডিঅ'টো ভালদৰে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।